লাহে লাহে বৰষুণ মাৰি আছে, সেইকাৰণে ৰেইনকোট লৈ আহিছোঁ। বৰ্তমান ৰেইনকোট পিন্ধা নাই, কিন্তু দৰকাৰ হ'লে ৰাস্তাত পিন্ধিব লাগিব। বাইকেদি যামতো, গতিকে গৈছোঁ গুৱাহাটীত। আৰু কিয় গৈছোঁ কি গোটেইখিনি কৈ আছোঁ আপোনালোকক। মই ইয়াৰ পৰা ৰেডি হৈ ল'লোঁ, হেলমেট মাৰি লওঁ। বৰ্তমান ৰেইনকোটটো পিন্ধি লোৱা নাই, কাৰণ বৰষুণ বৰ্তমান পৰা নাই, আৰু বৰষুণ যেতিয়া পৰিব তেতিয়া ৰেইনকোটটো মাৰিব লাগিব। গতিকে এই বৰষুণ চাকো কিবা গম পায় নেকি, মই যে ওলাই ৰখি আছোঁ, কাৰণ সেই আধা ঘণ্টা ধৰি মই ৱেইট কৰি আছোঁ বৰষুণ চাক কমিব বুলি। নাই, টুপ 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 কৰি বৰষুণ পৰিয়ে থাকিল। আৰু যেনি মাত্ৰা মই গৈ পেলাই ৰেইনকোটটো লৈ আহিলোঁ না, তাৰপিছত বৰষুণ নাই। তো ৰেইনকোটটো অনালৈ ৱেইট কৰি আছিল নেকি বৰষুণ চাকে? তো গম পায় নেকি কিবা বৰষুণ চাকে? মোৰ ক্ষেত্ৰত কিয় এনেকুৱা হয়? আপোনালোকৰ লগত এনেকুৱা হয় নেকি কেতিয়াবা? আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো এনেকুৱা লাগে না, কাৰণ ইমান সময় ৰখি আছোঁ বৰষুণ, আৰু ৰেইনকোটটো লৈ ওলাই অহাৰ লগে লগে বৰষুণ যাক বন্ধ হৈ গ'ল যে, সেইকাৰণে এনেকুৱা ফিল হৈছে। আৰু এইটো পজিটিভ চাইনো হ'ব পাৰে, ক'ব নোৱাৰি, কাৰণ হয়তো ৰাস্তাত বৰষুণ হ'ব, তই যদি ৰেইনকোটটো নোলোৱাকৈ তই যা, তেতিয়াহ'লে ৰাস্তাত ভিজিবি। গতিকে ৰেইনকোটটো তই ল, সেইকাৰণে এডভান্স এনেকৈ মানে প্ৰিপেয়াৰ কৰি দিলে নেকি, ৰেইনকোটটো ল'ব বাধ্য কৰাই দিলে নেকি, হ'ব পাৰে। গতিকে একো নাই, আহিলোঁ, ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ। তো গাইজ, আজি গৈ আছোঁ যে ইয়াৰ কাৰণটো কি জানে? আজি গৈ আছোঁ মানে কি, মানে মোৰ ছোৱালীজনী আহিছে গুৱাহাটী জ্যোতি চিত্ৰবনত, তাতে ডেন্স কম্পিটিশ্যন আছে, তাতে পাৰ্টিচিপেট কৰিব, সিহঁতৰ গ্ৰুপটো পাৰ্টিচিপেট কৰিব। তো সিহঁত আহি আছে, ঘৰৰ পৰা আহি আছে, আৰু মই ইয়াৰ পৰা গৈ আছোঁ, গৈ তাত লগ পাম। সিহঁতৰ গ্ৰুপটোৱে প্ৰগ্ৰেম কৰিব, সেইটো কাৰণে গৈ আছোঁ, তাতে গৈ আছোঁ, তাত লগ পাম সিহঁতক। গতিকে এইটোৱে উদ্দেশ্য। কিন্তু ঘৰৰ পৰা ৰুমৰ পৰা ওলালোঁ মই, আৰু বৰষুণ পৰি আছে। আৰু আজি বৰষুণ ইয়াতে নহয়, অসমতো বৰষুণ দি আছে। সিহঁতৰ ঘৰৰ পৰা ওলাইছে, বৰষুণ পৰি আছে। তো গৈ আছোঁ এতিয়া, আপোনালোকে চাই থাকক। গুৱাহাটীততো গৰম আছে কিজানি, ইয়াতে বৰ্তমান গাড়ী চলালে ঠাণ্ডা লাগিছে, গতিকে এইটো পিন্ধি লওঁ, নহ'লে গাড়ী চলালে ঠাণ্ডাই লাগিব। আজি মানে ৰবিবাৰ না, একদম চুনচান, দোকান ভাৰ একো নাই, চব বন্ধ, ৰাস্তাও খালী, গাড়ী চাড়ী চলি আছে। কিন্তু বেলেগ বাৰতকৈ মানে আজি অলপ সুকীয়া, আৰু আজি অলপ মানে খালী খালী আছে। গতিকে গৈ আছোঁ, গুৱাহাটীত লগ পাম। আপোনালোক ভিডিঅ'টো চাই থাকক, গৈ আছোঁ এতিয়া। এই আহি পালোঁ ৰ'ব, আমাৰ এটা চিষ্টাৰ এটা ৰুম, ইয়াৰ ৰুমত আহিছোঁ, চিষ্টাৰৰ ঘৰত। বাপৰে, ক'তো ছেকেণ্ড ফ্ল'ৰলৈ যাব লাগিব। পাইছোঁ, আহা ইফালে আহা, আহা 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 আহা। নামটো কৈছোঁ তোমাৰ, এই নামটো কৈছোঁ তোমাৰ, কি নাম দেখো, এই যে কৈ দিয়া নামটো। নাজানো দে, কৈ দিয়া দে, মোক পঢ়ি দিয়া। এইটো আপেল, আপেল 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 কোনটো? আপেল, অৰেঞ্জ কোনটো? অৰেঞ্জ, অৰেঞ্জ আৰু আপেল চিনি পাইছি। অৰেঞ্জ, অৰেঞ্জ কোনটো? অৰেঞ্জ, এইটো মেংগ'হে। অৰেঞ্জ ক'ত? পাপিয়া ক'ত? পাপিয়া, অৰেঞ্জ, পাপিয়া, পাপিয়া জানে দেখোন, জানা তুমি? হে, আৰু গাজৰ ক'ত? গাজৰ, কেৰট, জানে। আৰু পিঁয়াজ কোনটো? অনিয়ন, পিঁয়াজ, পিঁয়াজ কৈ দিয়া। পিঁয়াজ, পিঁয়াজ, পিঁয়াজ কোনটো? এইটো মোৰ ভণ্টি, পেহীৰ ছোৱালী, ভণ্টি, তাই ইয়াতে থাকে হেংৰাবাৰীত। এইটো বাবু, মানে ভাগিন মোৰ, আৰু পেহীও আছে ইয়াতে। সেইটো এতিয়া চাহ দিছে মোক, চাহ খাওঁ। হঠাতে আহিলোঁ, অকণমান হাতত টাইম থকাৰ কাৰণে আহি সোমালোঁ, চাহ দিলে, এতিয়া চাহটো খাই পেলাই ইয়াৰ পৰা ওলাই যাওঁ। অ' বাবু, এতিয়া মই যাওঁ, মই আকৌ অনা নহ'ল ন তোমাক লগি, আকৌ আহিম ন, পিছত আহিম ন, পিছত লৈ ক'ত মামাক লৈ আহিম। তই থাকাতে হিৰা, আহি থাক, তুমিও থাকা। এটা চুম দিয়া, এইফালে কৈ দিয়া, চুম এটা দিয়া, দাদা দিয়া, টাটা, টাটা, এইটো টাটা দিয়া, টাটা, টাটা। দেউতাক লগ নাপালোঁ, যাওঁ, থাক পেহী, থাকা। কি কব, এইটো আহি পালোঁ জ্যোতি চিত্ৰবন, আৰু এই মোক লৈ কিবা লৈ আহিছে বোলে। কি আনিছ হা? পিঠা লাৰু। আই টপ লবান পিঠা লাৰু লৈ আহিছে, আৰু এইটো মোক দিলাক
এইটো কি আছিলে বিহুৱান বিহুৱান দিছে মোক এইটো বাহ 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 মোক দিলে বিহুৱান আৰু আমাৰ হেলি ৰেডি না আমাৰ বাবু ৰেডি না আৰু এই ডেন্সৰ গোটেই গ্ৰুপটো আমাৰ তাৰ পৰা একেলগে আহি পালে আৰু আমি আগতে আহিলোঁ কাৰণ আমাৰ বাবু আছে এই বাবুই বহুত ডিষ্টাৰ্ব কৰি সেইকাৰণে তাৰ কাৰণে আমি বেলেগকৈ আহিব লগা হ'ল তোমাকো দিছে হেলি হেলি তুমি কেইটাক ডেন্স কৰিবা দুটা তো এইটো পিছফালে দেখিছে আমাৰ তাৰ পৰা অহা এই ডেন্সৰ পাৰ্টি এইটো এই গোটেইকেইটাই ভিতৰত লৈ গৈ আছে এতিয়া সিহঁতে ডেন্স কৰিব আৰু ভিতৰত সিহঁতক মেকআপ কৰি আছে মেকআপ হৈ আছে সেইকাৰণে আমি অকণমান বাহিৰত ওলাইছোঁ বাবু আৰু মই সি দৌৰি আছে আৰু এইটো সন্মুখত লিখা আছে কলাগুৰু প্ৰেক্ষাগৃহ বিহু নৃত্যৰ প্ৰতি চলি আছে প্ৰেক্টিচ চলি আছে ৰিহাৰ্চেল চলি আছে কলাগুৰু প্ৰেক্ষাগৃহ এইফালেও কিবা শ্বুটিং চলি থকা বুলি শুনিছোঁ পিছফালে গাড়ী চাড়ী আৰু এইফালে ডেন্সৰ ছাৰে ষ্টুডেণ্টখিনিক অলপ মানে জোচ দি আছে অলপ সিহঁতক শিকাই আছে কি কৰিব লাগে কি কৰিব নালাগে ষ্টেজত উঠাৰ পিছত গোটেইখিনি দিহা পৰামৰ্শ দি আছে আৰু এইফালে যিবিলাকে পাৰফৰ্মেঞ্চ কৰিব সেইবিলাকক মেকআপ কৰি দি আছে মেকআপত ব্যস্ত তো সকলোৱে নিজা নিজা কামত বৰ্তমান ব্যস্ত হৈ আছে আৰু এটা পাৰ্টি এইফালে ৰখি আছে এইটো আমাৰ একেলগে অহা পাৰ্টি ইহঁত এটা বেলেগ গ্ৰুপত ডেন্স কৰিব তো চব ৰেডি বৰ্তমান আমি যা গাড়ীত বহি বহি আমি খানা খাম ন মায়ে বনাই লৈছি ন এই কিবা কিবি ৰুটি লৈছি ৰুটি কণী বাবুৰ কাৰণে ভাত লৈছি আৰু ঘুগুনি আছে এতিয়া তো আমি দুটাই লগ হৈ ইয়াতে খাম আৰু সিহঁত আছে ভিতৰত লৈছোঁ এনেকৈ বহি পেলাই খাম ন খাবা না তুমি কি খাবা তুমি আমি এনেকৈ গাড়ীত বহি আমাৰ বাবুক এনেকৈ মই খুৱাই দি আছোঁ ভাত ৰেডি ৰেডি দে বেষ্ট অফ লাক কাৰ্ডটো ক'ত দিলে তোমাক চিলেকশ্যন হৈ গ'লা বঢ়িয়া অঁ বঢ়িয়া এইটো কি গোটেই কথা থাকা তুমি মই যাওঁ তো ইয়াতে ডেন্সত শেষলৈ থাকিব মই যাওঁ ইয়াৰ পৰা বাই 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 বাবাই বাবাই শিবু বাই বাই কওঁতে বাই 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 এই মামিক মাতা বাই 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 মই যাওঁ বাই বাই যাওঁ থাকা বাই বাই থাকা দে মই ৰেডি হ'লোঁ এতিয়া মই যাওঁ বাকী ইহঁত কেইটাই যাই থাকিব শেষ কৰি প্ৰগ্ৰেম